হে গাইজ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু ঠাণ্ডা দিন পৰিছে, ঠাণ্ডা দিন পাকঘৰত গৈ যিকোনো বনোৱাৰ মজাই বেলেগ, গোটেইখিনি পোৱা যায়। ধনিয়া এয়া বাৰীৰে হয়, মই তাকে অলপমান তুলি আনিলোঁ। পিঁয়াজো এটা কাটিলোঁ। আজি ভাবিছোঁ আলুৰ মূলাৰ পৰঠা বনাম, মানে মূলা পিঁয়াজ আমি যিয়ে নকওঁ কিয় আপুনি। মূলা পাত অলপমান দিলোঁ, পিঁয়াজৰ পাত অলপ দিলোঁ, ধনিয়া দিলোঁ, পিঁয়াজ জলকীয়া এইবোৰ গোটেইবিলাক দি কিনে আটা অলপমান মাৰি ল'লোঁ। মাৰি লৈ কিনে ভাবিছোঁ আজি পৰঠা বনাম, গৰম গৰম পৰঠাৰ লগত চাহ। ৰাতিপুৱা ব্ৰেকফাষ্টত আজি এই হ'ব। আৰু বতৰো ঠাণ্ডা, অলপ খাব মন যায় কেতিয়াবা এই ধৰণৰ কৰি কিনে বনাই কিনে। টাইমৰ অভাৱ, তথাপিও তাৰ মাজেদি অলপ চলপ টাইম ওলাই কিনে খাব মন যায় যিহেতু, সেইকাৰণে বনালোঁ। চাই যাওকচোন ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।